ধন্যবাদ দিওঁ আপোনালোকক প্ৰথমতে আৰু আজি আমি ইয়াত বড়ো উইমেন জাষ্টিছ ফৰাম বড়ো পিপলছ কমিটি ফৰ পিছ ইনিচিয়েটিভ আৰু ছ'চাইটি ফৰ ইণ্ডিজিনাছ পিপলছ ৰাইটছ এই তিনিটা সংগঠনৰ পৰা আমি এড্ৰেছ কৰিব বিচাৰিছোঁ যোৱা পৰহি 27 ছেপ্টেম্বৰত NDFBৰ ফাউণ্ডাৰ সভাপতি BTR নাবলা অথবা ৰঞ্জন দৈমাৰীৰ সহিতে তেওঁলোকৰ 6 জনক যি গুৱাহাটী হাইকোৰ্টে পুনৰবাৰ যি জাজমেণ্ট দিলে ভাৰ্ডিক্ট দিলে সেই ভাৰ্ডিক্টটোত আমি দুৰ্ভাগ্যজনক ভাৰ্ডিক্ট বুলি আমি ক'ম এইটো আমাৰ আশাৰ বিপৰীত হৈছে আমি এই কাৰণেই কৈছোঁ যে NDFBৰ সৈতে ইতিমধ্যে আপোনালোক সকলোৱে জানে যে তেওঁলোকৰ লগত শান্তি চুক্তি হৈছে তো শান্তি চুক্তি হোৱাৰ কোনো অৰ্থ নাথাকিল কোৰ্টে নিজৰ কাম কৰে আমিও জানো তেওঁলোকে পলিটিক্সৰ লগত কোনো লেনা দেনা নাই বুলি কয় আমিও জানো কোৱাটো আমি শুনো আৰু সকলোৱে কয় কিন্তু এটা কথা আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এই কেছত অন্তত চৰকাৰৰ ফালৰ পৰা কোনো হৎ ইচ্ছা নেদেখুৱালে হৎ ইচ্ছা দেখুৱাৰ থল আছিল বা দেখুৱাব পাৰিলেহেঁতেন আৰু চৰকাৰে যে হৎ ইচ্ছা দেখুৱাব পাৰে বা চৰকাৰে যে প্ৰভাৱ পেলাব পাৰে কোৰ্টৰ ওপৰত সেইটো ইয়াতেই আমি দেখিলোঁ ইয়াৰ আগতো আমি দেখিছোঁ সেইকাৰণে আমি চৰকাৰক আমি এই সময়ত ক'ব বিচাৰোঁ যে তেওঁলোকে কেৱল নিজৰ যি মুনাফা সেইটো আদায় কৰিবৰ কাৰণে NDFBৰ লগত চুক্তি কৰি ব্যৱহাৰ কৰিলে তাৰপিছত ব্যৱহাৰ কৰি আৰু তেওঁলোকক জেললৈ নিক্ষেপ কৰিলে আমি জানো যে 2019 চনৰ 30 জানুৱাৰীত CBI লোৱাৰ কোৰ্টে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিছিল তেতিয়া কিন্তু একৰ্ড হোৱা নাছিলে NDFBৰ লগত সেইটো কথাটো বেলেগ কিন্তু একৰ্ড হোৱাৰ পিছত কেৱল একৰ্ড হোৱা নহয় যিজনক যাৱজ্জীৱন কাৰাদণ্ড পুনৰ দিলে এতিয়া গুৱাহাটী হাইকোৰ্টে সেই মানুহজনক অৰ্থাৎ ৰঞ্জন দৈমাৰীক জেলৰ পৰা উলিয়াই নি চৰকাৰে উলিয়াই নি পেলাই তেওঁক স্বাক্ষৰ কৰালে তাৰ অৰ্থ কি থাকিল NDFBক যিখিনি চৰ্ত দিছিলে এই এগ্ৰিমেণ্টৰ কাৰণে সকলো চৰ্ত NDFBয়ে পূৰণ কৰিছে NDFBক চহী দিবলৈ দিছে সেইটো জানিলেও নাজানিলেও NDFBৰ ফালৰ পৰা চহী দিছে NDFBক অস্ত্ৰ সমৰ্পণ কৰিবলৈ দিয়া হৈছে অস্ত্ৰ সমৰ্পণ কৰিছে NDFBক ডিছবেণ্ড কৰিবলৈ দিছে ভংগ কৰিবলৈ দিছে ভংগ কৰা হৈছে NDFBৰ কেম্পবোৰ ভাঙিবলৈ দিয়া হৈছে সেইবিলাক ভাঙি দিয়া হৈছে সকলো চৰ্ত মানিছে NDFBয়ে চৰকাৰে দিয়া চৰ্ত কিন্তু চৰকাৰে তেওঁলোকৰ একোৱেই চৰ্ত পূৰণ নকৰিলে